ई-रिक्शा सालायगिरिनि फिसाज्लाया मोनबा आयदायाव लेटार मार्कजों डिस्टिंसन लानानै उथ्रिसारदों। दिनै फोसावनाय गोजौसिन गेजेरारि जोबथा आनजादनि फिथायाव कलाइगाव सिनियर सेकेन्डारि फरायसालिनिफ्राय मोनबा आयदायाव लेटार मार्कजों डिस्टिंसन लानानै जाफुंसार महरै उथ्रिसारदों ई-रिक्शा सालायगिरिनि फिसाज्ला यासिन आलिया। अदालगुरि जिल्लानि कलाइगावनि सिङाव थानाय 1 नं सिंग्रामारिनि थागिरि जवान आलिया ई-रिक्शा सालायनानै सोलोंथाइ होनाय फिसाज्लाया यासिन आलिया बिमा बिफानो गोग्गाखां बान्था होयो। दिनै फोसावनाय गोजौसिन गेजेरारि जोबथा आनजादनि फिथायाव बिफा जवान आलि आरो फिसाज्ला यासिन आलिया खौरांगिरिनि सिगाङाव मा फोरमायदों मिन्थिना लानि। মোৰ নাম মহম্মদ ইয়াছিন আলী। তুমি কোন এই স্কুলৰ পৰা শিক্ষাৰ্থী উত্তীৰ্ণ হ'লা? মই কলাইগাঁও চিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ পৰা উত্তীৰ্ণ হ'লোঁ। কোন ডিভিজন পাইছা তুমি? মই ফাৰ্ষ্ট ডিভিজন পাইছিলোঁ আৰু 5টাত লেটাৰ আছিল। কোনকেইটা বিষয়ত লেটাৰ পাইছা? মই ইংৰাজী, এছামিজ, এডুকেশ্যন, হিষ্টৰী আৰু স্বদেশ অধ্যয়নত পাইছিলোঁ। পাৰ্চেণ্টেজ 85.8%। তোমাৰ দেউতাৰ নাম? মহম্মদ জৱান আলী। তোমাৰ দেউতাই কি কৰে? মোৰ দেউতাই বেটাৰী গাড়ী চলায়, বেটাৰী ৰিক্সা। ঘৰখনৰ অৱস্থাটো বহুত কষ্টত দেউতাই পঢ়াইছে, যদি গম পালোঁ যে দেউতাই ৰিক্সা চলায়। হয়। তোমাৰ ভৱিষ্যত লক্ষ্য কি পুহি ৰাখিছা? মই ভাবিছোঁ ডিগ্ৰী ক্লিয়াৰ কৰাৰ পিছত APSC এক্সাম দিম বুলি, APSC কৰিম। হয়। যিহেতু বিটিয়া ওদালগুৰি জিলাৰ কলাগাঁৱৰ এইটো এটা কৰ্টচক হয়, আমাৰ এইটো অঞ্চল বহুত পিছপৰা অঞ্চল হয়। তুমি পিছপৰা অঞ্চলটোৰ হৈ তুমি কি কাম কৰিবা? মই এই অঞ্চলটো কেনেকৈ উন্নতি কৰিব পাৰি তাৰ বিষয়ে লক্ষ্য ৰাখিম আৰু তাৰ বিষয়ে যি কৰিব লাগে সেই বিষয়ে কৰিব চেষ্টা কৰিম। তুমি দিনত কেই ঘণ্টাকৈ পঢ়িছিলা? মই দিনত এনেই কম বেছি পৰিমাণে দিনত পুৱা ভাগত 4 ঘণ্টা, ৰাতি ভাগত 4 ঘণ্টা আৰু দুপৰীয়া যেতিয়াই ফ্ৰী টাইম পাইছিলোঁ তেতিয়াই পঢ়িছিলোঁ। আৰু কম বেছি পৰিমাণে ঘৰৰ পৰিয়ালকো সহায় কৰিছিলোঁ কামত বিভিন্ন ধৰণৰ। তোমাৰ শিক্ষাৰ্থী উত্তীৰ্ণ হোৱাৰ মনটো কেনেকুৱা লাগিছে? তোমাৰ অনুভৱটো কেনেকুৱা হৈছে? বহুতো ভাল লাগিছে মনত, যিহেতু কষ্ট আছিল নিজৰ, মোৰ পৰিয়ালো মোৰ কাৰণে বহুত কষ্ট কৰিছে। সেই আজি ৰিজাল্ট পাইছোঁ, মোৰ নিজৰে বহুত ভাল লাগিছে। তুমি প্ৰথমতে থেংকছটো কাক দিবা? প্ৰথমতে থেংকছটো মই মোৰ আম্মা আব্বাক দিম, যিহেতু তেওঁলোকে মোক বেছি ছাপোৰ্ট কৰিছে আৰু মোক বেছি কষ্ট কৰি পঢ়াইছে। এই পথলৈ আজি আগুৱাই আহিবৰ কাৰণে উৎসাহ দিছিল। কষ্টৰ ফলটো মিঠা হয়, কি ক'বা? কষ্টৰ ফল মিঠা হয়, এইটো আমি ক'ব গ'লে মানুহে ক'ব যে কষ্টৰ ফল কি, এইটো আমি অনুভৱ কৰিব পাৰোঁ, এইটো খোৱা ফল নহয়। আমি এইটো মনত এতিয়া অনুভৱ কৰি আছোঁ যে বহুতো ভাল লাগি আছে, এটা আনন্দৰ উল্লাস হৈ আছে মনত। তুমি যিটো ধুনীয়াকৈ পাছ কৰিলা, এইটো পিছপৰা অঞ্চল হয়। আমাৰ কলাগাঁৱৰ এইটো পিছপৰা অঞ্চল কৰ্টচক হয়। ইয়াত আমাৰ বহুখিনি দুখীয়া ল'ৰা ছোৱালী আছে, তেওঁলোকৰ পঢ়া শুনাৰ কাৰণে তুমি কি পৰামৰ্শ দিবা? মই তেওঁলোকক ক'ব বিচাৰোঁ যে নিজৰ ঘৰৰ অৱস্থা যেনেকৈ আছে, আমাৰ মা দেউতাই আমাক যথেষ্টখিনি দিব চেষ্টা কৰে আৰু তাৰ ওপৰত লক্ষ্য ৰাখি আমি নিজেও আমাৰ যিমানখিনি পাৰোঁ সিমানখিনি চেষ্টা কৰিব লাগে যে আমি কেনেকৈ নিজে আগবাঢ়িব পাৰিম আৰু নিজে বেছিকৈ নিজৰ পঢ়াৰ ওপৰত লক্ষ্য কৰিব লাগে। আৰু এইটো মই চৰকাৰৰ ওচৰত মোৰ এটা দৰখাস্ত যে চৰকাৰেও আমাক ইয়াৰ ক্ষেত্ৰত কিছুমান সুবিধা দিলে ভাল হয়। তুমি যেনেদৰে ৰিক্সা চালকৰ ল'ৰা হয়, এনে ক্ষেত্ৰত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বিটিআৰৰ প্ৰধান প্ৰমোদ বড়োক যে বৰ্তমান তোমাৰ ছাত্ৰীসকলকহে গভৰ্ণমেণ্টে তাৰমানে পঢ়াৰ দায়িত্ব লৈছে, কিন্তু দুখীয়া ল'ৰা ছোৱালী বহুতে ভালদৰে পাছ কৰিছে, কিন্তু কলেজত নামভৰ্তি কৰিবৰ কাৰণে সামৰ্থ নাই। এই ক্ষেত্ৰত তুমি কি ক'বা? তোমাৰ ফালৰ পৰা তুমি কি আহ্বান জনাবা? তোমাৰ দৰে তুমি যিহেতু দুখীয়া ল'ৰা হয়, তোমাৰ দৰে দুখীয়া ল'ৰা বহুত আছে, এইসকলৰ ভৱিষ্যত উন্নতিৰ কাৰণে তুমি কি ক'বা? মই ক'ব বিচাৰোঁ যে চৰকাৰে যিবিলাক ছোৱালীবিলাকৰ ক্ষেত্ৰত যিবিলাক আঁচনি লৈছে বেয়া কৰা নাই, কিন্তু এনেকুৱা ল'ৰা বহুতো আছে দুখীয়া ঘৰৰ যিসকলে কলেজত এডমিশ্যন ল'ব নোৱাৰাৰ কাৰণে ভাল ৰিজাল্ট কৰাৰ পিছতো আগলৈ পঢ়িব সুবিধা নাপায় আৰু বিভিন্ন কামত মাজত আবদ্ধ হৈ যায়। ঘৰৰ পৰাই হওক, পঢ়াবৰ ঘৰৰ ফেমিলিবিলাকৰ সামৰ্থ্য নাই। মই এইটো চৰকাৰৰ তাত মোৰ দৰখাস্ত যে চৰকাৰে আমাক যিমানখিনি পাৰে সুবিধা দিয়াটো দৰকাৰ, যে আমিও আগুৱাই যাব পাৰোঁ আৰু উচ্চ পৰ্যায়ৰ শিক্ষা লাভ কৰিব পাৰোঁ যাতে। তোমাৰ মা দেউতাই কেনেদৰে যত্ন লৈছিলে? মোৰ মা দেউতাই যথেষ্ট যত্ন লৈছে, পঢ়াৰ ক্ষেত্ৰতে হওক, নিজে নাখায় খানে মোক খাবলৈ দিছিল ভাল ভাল খাদ্য, যিখিনিয়ে পাৰিছে তেওঁলোকে, যিখিনি সামৰ্থ্য আছিল। বৰ বেছি আমাৰ সামৰ্থ্য নাছিল, আৰ্থিক ফালৰ পৰা আমি অলপ দুৰ্বল আছিলোঁ, তথাপিও মোৰ মা দেউতাই নিজৰ ফালৰ পৰা যিখিনি মোক দিব পাৰে নিজৰ সম্পূৰ্ণ চেষ্টা কৰিছিল। মোৰ মা দেউতাক কি উপহাৰ দিবা? মই মোৰ মা দেউতাক মোৰ তাত বৰ্তমান দিবলৈ একো নাই, কিন্তু ভৱিষ্যতে মই এটা ভাল মোৰ যোনটো লক্ষ্য আছে, লক্ষ্যত উপনীত হৈ তেওঁলোকৰ জীৱন যাতে মই আগলৈ আৰু ভাল কৰিব পাৰোঁ, এটা শান্তিময় জীৱন দিব পাৰোঁ, কষ্ট নোহোৱা তেনেকুৱা জীৱন দিবলৈ মই চেষ্টা কৰিম। তুমি যিখন স্কুলৰ পৰা পাছ কৰিছা সেই শিক্ষাগুৰুসকলক তুমি কি ক'বা?
শিক্ষাগুৰুসকলক মই মোৰ ফালৰ পৰা যথেষ্ট ধন্যবাদ দিম, কাৰণ ছাৰহঁতে আমাক বহুতো মটিভেশ্যন দিছে, যে কেনেকৈ পঢ়িব লাগে আমাক দিহা দিছে, যে এনেকৈ পঢ়িলে ভাল হ'ব, এনেকৈ কৰিবা, বেয়া কামবোৰৰ পৰা সদায় আঁতৰাই থাকিব দিছে, আমাক ভাল কামবোৰৰ উপদেশ দিছে, আৰু আমি ছাৰহঁতৰ কথা মানিছিলোঁ, যাৰ কাৰণে আজি হয়তো বৰ বেছি পোৱা নাই, তথাপিও যিখিনি পাইছোঁ ছাৰহঁতৰ বহুতো অৰিহণা আছে ইয়াত। আজি যিটো ফলাফল হ'ল, হয় আজি এই আন ছাত্ৰ ছাত্ৰী সকলোৱে উত্তীৰ্ণ হৈছে বাৰু, হয় সেইসকল তুমি কি ক'বা তোমাৰ দৰে? মই সিহঁতক মোৰ ফালৰ পৰা অশেষ ধন্যবাদ দিম। আমি সকলোৱে এজনে আনজনৰ কাৰণে প্ৰাৰ্থনা কৰিছিলোঁ ভগৱানৰ তাত, যাতে আমি সকলোৱে এটা ভাল সুখ্যাতিৰে পাছ কৰিব পাৰোঁ, আৰু এটা ভাল যাতে পৰিস্থিতি আমাৰ দেশখনত আহে আমাৰ ৰিজাল্টৰ জৰিয়তে, আৰু আমি সকলোৰ কাৰণে আশাবাদী আছিলোঁ যে সকলোৱে ভাল ৰিজাল্ট কৰিব, আমাৰ বেষ্টটো যাতে কোনো পিছ পৰি নাযাওক, আৰু মই আশা কৰোঁ সকলোৰে ৰিজাল্ট ভালে হৈছে। থেংক ইউ ভেৰি মাছ। কিন্তু আমাৰ কাৰণে গৌৰৱৰ কথাই হৈছে, ভালে লাগিছে। আপুনি ইয়াচনাক কেনেদৰে আপুনি পঢ়া শুনাৰ দায়িত্ব দিছিলে? পঢ়া শুনাৰ দায়িত্ব মই মানে লোৱা নাছিলোঁ, তাৰ ওপৰতে এৰি দিছিলোঁ, ল'ৰাজনৰ ওপৰতে এৰি দিছিলোঁ। আপুনি কি কৰি আপুনি ঘৰখন চলাই আছে? এই কাম কৰি, কি কাম কৰে আপুনি? আগতে ধৰক ৰাজমিস্ত্ৰী যোগালী কৰিছিলোঁ, এতিয়া পিলপিলি এখন লৈ কিনে, ই ৰিক্সা এখন লৈ কিনে জীৱন জীৱিকা কৰি আছোঁ আৰু। যিহেতু আপুনি ই ৰিক্সা চলাই আছে, বৰ্তমান এই ক্ষেত্ৰত আপুনি নিজৰ ল'ৰাজনক পঢ়োৱাৰ কাৰণে অসম চৰকাৰৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা কি ক'ব? আমাৰ হিমন্ত বিশ্ব শৰ্মা ছাৰক অনুৰোধ জনাওঁ যে ল'ৰাজনক এটা ভাল স্কুলত বিনামূলীয়াকৈ পঢ়ালে ভাল লাগিব। আপুনি যেন মাতৃ হয়, মাতৃৱে সকলো সন্তানকে ভালদৰে পঢ়া শুনাৰ কাৰণে বহুত আশা কৰে। কি ক'ব আপুনি? আপুনি কেনেধৰণে যতন লৈছিলে আপোনাৰ ল'ৰাজনক পঢ়া শুনাৰ ক্ষেত্ৰত? বাবু পড়াশোনা করছে আর ভাল করে তো বুঝে তুলে বাবু মানে নিজেই পড়াশোনা করছে, নিজেই পড়াশোনা করেছে, বাপুই ভালদৰে পাছ কৰিলে, এতিয়া আপোনাৰ মনটো কেনেকুৱা লাগিছে? ভাল লাগিছে। আপুনি বাবুক কি ক'ব এতিয়া? কি আশীৰ্বাদ দিব? কি দোৱা কৰিব? ভালো আসলে ভালো। আপুনি এই ল'ৰাজনক ক'ত পঢ়াম বুলি ভাবিছে? এতিয়া ধৰক আমাৰ তো ইমান এটা পইচা পাতিৰ ব্যৱস্থা নাহে, তথাপি আশা ৰাখিছোঁ ভাল স্কুলত পঢ়াম বুলি, মনত ভাল লাগিছে। আপোনাৰ ল'ৰাটো যিটো ভালদৰে পাছ কৰিলে, হয় আপোনাৰ ল'ৰাটোৰে বাকী যিসকলে পৰীক্ষাত ভাল কৰিলে, হয়, সেইসকল আপুনি কি দোৱা বা আশীৰ্বাদ দিব? তেওঁলোককো ভাল আশীৰ্বাদে দিওঁ, তেওঁলোকৰ ভৱিষ্যতে ভাল হওক, চবৰ মা বাবাকে আশাবাদী ভাল হোৱাৰ কাৰণে। ল'ৰা ছোৱালী ভাল হ'লে মাক দেউতাকৰ ভাল লাগে, গাঁৱৰ আশে পাশে মানুহৰো ভাল লাগে, গতিকে তেওঁলোকৰ ভৱিষ্যত উজ্জ্বলৰ কাৰণে আমি চিন্তা কৰিম, চিন্তা চৰ্চা কৰি আৰু আশীৰ্বাদ জনাওঁ, তেওঁলোকৰো ভাল